নমস্কাৰ সকলোকে পোনপ্ৰথমে মই মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পাৰৰ মাংসৰ ভিডিঅ' লৈছোঁ ৰ'ব। আমাৰ ঘৰত পাৰৰ মাংস খোৱা মানুহ তিনিটাই, মাইনা দুজনী আৰু দেউতাকে খায়। সেইকাৰণে এটা পাৰ দিয়ে আমাৰ তিনিওৰে ধুনীয়াকৈ হৈ যায়। মই প্ৰথমতে পাৰটো ধুনীয়াকৈ বাছি মেলি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। তাৰ পাছত যিহেতু পাৰৰ মাংসত বেছি মছলাৰ প্ৰয়োজন নহয়, সেইকাৰণে দুটা সৰু সৰু পিঁয়াজ ল'লোঁ, ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত জ্বালাৰ পৰিমাণটো বেছি দিয়া নাই, কাৰণ মাইনা দুটাই জ্বালা খাব নোৱাৰে। সেইকাৰণে জ্বালা দুটা কাটি ল'লোঁ। ইফালে আলু ধুনীয়াকৈ কাটি লৈ আদা নহৰুখিনিও ধুনীয়াকৈ থেতলি লৈ পেলাই মাংসখিনিত পিঁয়াজ, আদা নহৰু খুন্দি থোৱা আদা নহৰুখিনি দিলোঁ। তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ। তাৰপিছত জিৰাৰ গুড়া আছিল, জিৰাৰ গুড়া অলপমান দিলোঁ আৰু মিঠাতেল দি পেলাই সেইখিনি ধুনীয়াকৈ সানি থলোঁ। ইফালে মাংসখিনিক অলপমান ৰেষ্ট কৰিব দি ইফালে ভাতৰ কাৰণে মই ধুনীয়াকৈ চাউলকেইটা ধুই ল'লোঁ। লৈ পেলাই লাইনত ভাতকেইটা হ'ব দিলোঁ। যিহেতু দুপৰবেলাৰ সময় হৈছে, ভাতো টাইমত দিব লাগিব, সেইকাৰণে আগফালে লাইনত ভাতকেইটাও বহাই দিলোঁ। আৰু আনফালে মই কেৰাহী বহাই দিলোঁ মাংসখিনি বহাবৰ কাৰণে। প্ৰথমতে মই আলুখিনি ভাজি ল'ম, কাৰণ আলুখিনি প্ৰথমতে ভাজি ল'লে পিছত আৰু আলুখিনি ভাঙি নাযায়। সেইকাৰণে আলুখিনি মই ধুনীয়াকৈ ৰঙচুৱা হওকলৈকে ভাজি ল'লোঁ আৰু সেইখিনি মই ধুনীয়াকৈ কাঢ়ি থৈ দিলোঁ। আৰু আলু ভাজা তেলখিনিতে পাঁচফোৰণ, তেজপাত দিলোঁ আৰু শুকনা জ্বালা দিয়া নাই, কাৰণ বেছি জ্বালা হ'লে মাইনা দুটা খাব পাৰিব নহয়। সেইকাৰণে প্ৰথমতে কাটি থোৱা কাঁচা জ্বালা দুটা আৰু পিঁয়াজখিনি দি ধুনীয়াকৈ মই পিঁয়াজখিনি আৰু জ্বালাখিনি ৰঙচুৱা হওকলৈকে ভাজি ল'লোঁ। তাৰপাছত পাৰৰ মাংসখিনি ধুনীয়াকৈ বহাই দিলোঁ। এতিয়া কম জুইত অলপ সময় মাংসখিনি ভাজি ল'ম। আৰু ইফালে মাংস ভাজি থাকোঁতে মোৰ ভাত বনাই ৰেডি। আৰু ইফালে অলপ সময় কম জুইত লাৰা-চাৰা কৰি আগতে ভাজি ৰাখি থৈ দিয়া আলু কেইপিচ মই মাংসখিনিত দি দিলোঁ। আৰু এতিয়া মাংসখিনি কেৰাহীৰ তলত নালগাকলৈকে ধুনীয়াকৈ ভাজি থাকিম। আৰু মাংসখিনি ভাজা হোৱাৰ পিছত এয়া গৰম পানী ঢালি দিলোঁ। আমাৰ যিহেতু মানুহ তিনিজন, সেইকাৰণে মই আমাৰ তিনিজনৰ হিচাপত পানী দিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী কিমান লাগে সেই হিচাপত পানী দিব। আৰু ইফালে আমাৰ পাৰৰ মাংসৰ আঞ্জা ৰেডি। যদি আপোনালোকে এনেকৈ কম মছলা দি পেলাই পাৰৰ মাংসৰ আঞ্জা খাই পোৱা নাই, একবাৰ নিশ্চয় ট্ৰাই কৰি চাব। ৰ'ব, ইমান সময়তো ৰন্ধাখিনি দেখালোৱে, এতিয়া কাঁহীখন সজাৰাতনো কি আপত্তি। সেইকাৰণে কাঁহীখনো ধুনীয়াকৈ সজাই দিলোঁ। আৰু এটা কথা, মোৰ যদি ভিডিঅ'বিলাক চাই পেলাই ভাল লাগে, তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।